বিটিসি নির্বাচনত বন্ধুত্ব নাই পার্সোনেলটো থাকে এই ইয়াৰ বিষয়লৈ মই একো নাজানে মততে আমাৰ কথাটো হ'ল BPF-এ BTC-ত চৰকাৰ গঠন কৰিব এবছলিউট মেজৰিটি লৈ পেলাই আৰু টেকিং সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইবাৰ টেকিং চেৰিমনিত নামাতিব এইবিলাক কোনে ক'ত যাই থাকক মইতো যোৱা নাই না মই আছেতো মইতো আছে মইতো BJP বা কংগ্ৰেছত যোৱা নাই মই থকাৰ পিছত আৰু কি চিন্তা কৰিব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি মোক মেকুৰী বুলি কৈছে দিছপুৰৰ পইচাটো চব খাই দিছে বা দিছপুৰৰ পৰা পইচা আনি খাই থাকে তো আমি সেইকাৰণে কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক 1000 কোটি টকা দিব লাগিছিল আজিলৈকে 600 কোটিহে দিছে 400 কোটিটো ক'ত গ'ল সি ডকাইত কৰিছে তাৰমানে সেইটো কাৰণে আমি পাবলৈ সক্ষম হোৱা নাই মই এইবিলাক কথা বুজি নাপাওঁ মুঠতে দিছপুৰ আৰু দিল্লীত BJPৰ লগত তাৰমানে NDA আৰু দিছপুৰৰ AGP BJP আৰু BPF দলে চৰকাৰ চলাই আছে বাছ কিন্তু BTC-ত নহয় BTC-ত BPF-এ অকলে চৰকাৰ চলাই আছে আৰু চলাই যাব বিশ্বজিৎ অলপ আগতে কৈছে যে আপোনাৰ লগত কেৱল ভাল বন্ধুত্ব সম্পৰ্ক আছে কিন্তু ৰাজনীতিত এই বন্ধুত্ব সম্পৰ্কটো টান নাই কথাটো এনেকুৱা আমি কৈছোঁ যে হেমন্ত বিশ্ব শৰ্মা দাদাৰ লগত আমাৰ বহুত দিনৰ পৰা 15 বছৰ আমি একেলগে আছে কিন্তু এইবাৰ BJP-য়ে BPF-ৰ লগত BTC ইলেকশ্যনত মিত্ৰতা কৰা নাই যেহেতু BJP-ও ইলেকশ্যনত নামিছে BJP-য়ে নিজকে জিকাবৰ কাৰণে মোৰ এগেইনষ্টত হওক বা দলৰ এগেইনষ্টত হওক এইবিলাক কথা ওলাবই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইদিনা যিখিনি কথা ক'লে এইটোতো নিজকে জিকাবৰ কাৰণে কথাটো সেইটো ক'বই মইতো নিজকে জিকাবৰ কাৰণে কিছুমান কথা ক'ব লগা হৈছে ইও মানে মোক পাৰ্চনেলি কিছুমান কথা কৈ পেলাই এটা কৰিছে ময়ো কৰিছে এইটো নিৰ্বাচনত হয় এইবিলাক ডাঙৰ কথা নহয় आं मोनदों मोनाखै होननायनिख्रुइ एज ए होल एरियानि जौगाथाय हारिनि जौगाथाय दिदोमथि सान्थि खौसे बेखौसो नागिरसै दिनै बयबो थेंक इउ आं खोनायाखै बुंनो हायो आंबो बुंनो हायो बिथांखौ खिन्थु सोर मा बुङो बिथांल' नङा PPL-निया गासिबो बुंगासिनो जों दिनैसिम सोरबा बिनाखौबाबो जों नाम लानानै बुंफेराखै खिन्थु सानफ्रोमबो बुंगासिनो सोर मा बुंदों आंहा बेखौ खर' सानांगौ गैया दिनै फेरेंगा बिथाङा गाव NDF-निफ्राय जेब्ला बायदिसिना बिमुं होबाय आलु गेसाव हाजिरा मावग्रा थावग्रा बेयाव जोंबो दुखु मोननानै फंसे बुंदों खिन्थु आदारवाइज जोंहा बिथांमोनखौ पार्सनेलि एटाक खालामनांगौ जेबो गैया बे राजखान्थिया बिथांमोन खालामनायाबो बर'नि राजखान्थि जों खालामनायाबो बर'नि राजखान्थि खिन्थु बिथांमोना जिथु लेभेलाव थांनानै माखासे बाथ्रा बुंदों बेखौ बर' रायजोआ दा दुखुसो मोनदों आं सानो आंहा बेनिफ्राय बेयाव माने आंहा लाब जानाय बायदिसो नुदों आङो माने राजखान्थियाव थायोब्लाबो बांद्राय दिरोगोथोरै सोदोब बाहायनानै हाग्रामानि सायाव बिरोधि बाथ्रा बुंदोंमोन हाग्रामाया आइजोफोरनि मानसिफोरखौ जाबाय दिनै तारिखाव बिथांनि दलखौनो जइन जानानै दिनै खामानि मावगासिनो बेनि सायाव मा बुंदों थांनाय बोसोराव आं MP इलेक्सनाव आं खुनु पलिटिकेल हान्जानि मानसि नङामोन आं गेजेरनि मानसिमोन बेनि सिगाङाव सोरबाया सोरखौबा सहाय खालामनो होबा थाङो थांनाय बोसोरावबो प्रमद बर' बिथां आरो लरेन्स इस्लारिया आंनि न'आव फैनानै आंनि मदद बिदोंमोन आं होनदोंमोन थिग दङ जोंनि संगठननिफ्राय जोंनि सापर्टारफोरनिफ्राय जों बुंगोन अब्ला बिथाङा आंखौ फिजिकेलि ओंखारनानै केम्पेइन खालामनो लिंनाय बे मथे आं थांदों बे सनानि जिथु स्किम बे स्किमा BPF-नि स्किम नङामोन बेयो जाबाय स्टेट गभर्नमेन्टनि स्किम बिथांमोना इलेक्शननि समाव फोसावनाय स' बिथांमोना एलायन्सआव दं हिसाबै बिथांमोना बुंदों आंनि स्टेन्डआ दिनैबो एखे जे सना होगोन होननानै आइजोनो भट बिनानै जि माने मा होनना बुंगोन बेखौ इनाय खालामनाय बा जि गाज्रिब्ला दिनै आइजोफोरनो 70 रां 1
होगोन होननानै भट बिनायाबो एखे दाय मोननै আজি আমি শুক্লা চেৰপাঙত ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত আমি আলোচনা কৰিবৰ কাৰণে আজি ইয়াত শুক্লা চেৰপাঙত মানে মাছ গেদাৰিং হৈছে ইয়াত আজি আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আছে BTC মুৰব্বী আৰু অসমৰ মন্ত্ৰী চন্দ্ৰন ব্ৰহ্ম ডাঙৰীয়া আহিছিলে তাৰপিছত ডক্টৰ অঞ্জলি দৈমাৰী আৰু ৰফিক আহমেদ আলহী হিচাপে আমাৰ মাজত উপস্থিত হৈছে আজি ইয়াত আমি মহিলা সবলীকৰণৰ ওপৰত আলোচনা কৰিছোঁ গোটেই মহিলাক লৈ ফালে আজি আমি ইয়াত মিটিং কৰিছোঁ আজি বহুত হাজাৰ হাজাৰ মানুহ ইয়াত গেদাৰিং হৈছে আগন্তুক যিটো BTC নিৰ্বাচন এই নিৰ্বাচনত শুক্লা চেৰপাঙত কোনো ইয়াত কেণ্ডিডেটে মোৰ ওচৰত আহিব নোৱাৰে চতুৰ্থবাৰৰ বাবে শুক্লা চেৰপাঙত BPF দল জিকিব আৰু BTC হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি চতুৰ্থবাৰৰ বাবে চৰকাৰ কৰিবলৈ আগবাঢ়িছোঁ অমেনৰ কাৰণে আজি আমি যি কৰি আহিছোঁ অমেনক আমি সদায় সুবিধা দিছোঁ VCDC হওক বা কিবি আমাৰ আইজা মানে BPF দলৰ পৰা আজি আমি মহিলা কেণ্ডিডেটো দিছোঁ ঠিক তেনেকৈ VCDC হিচাপে আমি চেয়াৰমেন আমি দিছোঁ ক'ৰবাত মেম্বাৰ আছে এই ধৰণে আজি আমি মহিলাসকলক উন্নত কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ জৰিয়তে আগতে আমি মানে উইভিং খুলিবৰ কাৰণে বিভিন্ন মানে উৎপাদন কৰিবৰ কাৰণে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ জৰিয়তে মহিলাসকলৰ উন্নয়ন কৰাৰ কাৰণে আমি কাম কৰিছোঁ আগন্তুক দিনবোৰতো তেখেতসকলৰ উন্নয়ন কৰাৰ কাৰণে সবলীকৰণ কৰাৰ কাৰণে আমি কাম কৰিম কণ্টেষ্ট নাই আজি 3টা কাৰ্যকালত আপোনালোকে দেখিছে আপোনালোকে মিডিয়া হয় আপোনালোকৰ ৰেকৰ্ড থাকিব লাগে 2005 2010 2015 মোৰ পিছত কোন আছিল আপোনালোকৰ মিডিয়াৰো ৰেকৰ্ড থাকিব লাগে 8,000 8,500 মাৰ্জিনত মই জিকি আহিছোঁ মোৰ পিছত কোনো নাথাকে এইবাৰো নাথাকে যোৱাবাৰ 3 কোণা আছিল আজি 4 কোণা BPFক বেয়া পোৱা যিটো ভোট যোৱাবাৰ 2টা ব্যক্তিয়ে 2টা কেণ্ডিডেটে লৈছিল BPFক বেয়া পোৱা ভোট এইবাৰ 3টা কেণ্ডিডেটে ভাগাই ল'ব দুটাই ভাগাই লৈ যিমান পায় 3টা ভাগাই লৈ আকৌ কম হ'ব মাৰ্জিনটো এইবাৰ আৰু বেছি মাৰ্জিন লৈ পালে মই আকৌ জিকিম 10,000 মাৰ্জিন লৈ জিকিম ধন্যবাদ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আসনৰ কাৰণে কোনোবা মানে UPFL কোনোবা BJP কোনোবা গণ সুৰক্ষা পাৰ্টিৰ মাজত কণ্টেষ্ট হ'ব 1 নম্বৰ BPF থাকিব 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কোন হয় আমি নাজানো কাৰণ মোৰ ওচৰত কোনো নাই কণ্টেষ্ট নাই ইয়াৰ কাৰণে কৈছে কংগ্ৰেছ থাকিলে ইমানুৱেল মুছাহাৰীয়ে নীতি আদৰ্শ নাথাকা মানুহ সি আজিও MLA হৈ আছে BPFৰে হয় সি BPFৰ MLA হৈ আজি BJP কাম কৰি আছে এইবিলাক মানে নীতি আদৰ্শ নোহোৱা মানুহ হয় না নহয় আপোনালোকে জানে এই ধৰণে গতিকে ইমানুৱেল মুছাহাৰী আমাৰ কাৰণে একো ফেক্টৰ নহয়